এই মেক্সকলে কলো আজি অৰ্জুন কি আনে কিবা বেমাৰ চেমাৰ হৈছে নেকি তাৰ মোক কি অনবৰত কলকে মাতি থাকা মোৰ আচল নাম হ'ল গোবিন্দ সিং হাও কিনো কয় তোৰ আচল নাম গোবিন্দ সিং নেকি মই আজি গম পালো এই মেক্সকলাই শুন হাও কি অৰ্জুন কি আটাবাৰী আছা মোৰ বেয়া ফূৰ্তি লাগি আছে কালি মই পথেৰীৰ লগত বিয়া ঠিক কৰি আহিছো সঁচাই নেকি সঁচাই মই আৰু তোমাক কিয় মিছা কথা কম আৰু ৰবিবাৰে মোৰ বিয়া সকলে যাবি দে চিঠি চাফাবান নহ'ল দে এনেই মাতি গেলো তোমাক আৰু তোহন লাগি দিবা লাগিব বিয়াখনত তেতিয়াহে মোৰ বিয়াখন যাব ভালকে হ'ব দে আমি তোৰ বিয়াত কিয় লাগি নেদাং দে মই এতিয়া যাওঁ দে বহুত মানুহ বিয়াক মাতিবা আছে মেক্সকলাই সঁচা আছে বিয়া পাতিব দিওঁ নে ভালে হ'ব দে মাছে মাংস পুৰা খাব পাৰিম দিব দে মাছ মাংস ফফটো দিব তোক ইয়াৰ কথা মই নাজানো মুস্ক পিনা হে পিনে দো মুস্ক জিনা হে জিনে দো চিকা বম্বু চিকা কন বলা ৰে বাবা চিকা মেক্সকলাই মই হাও তই না কেন কাটা পাৰি আছা নহয় মোৰ বিয়াক মাতিবা আহিছো তোক আৰু ৰবিবাৰে মোৰ বিয়া তই লাগি দিবা লাগিব বিয়াখনত মেক্সেনি সঁচাই নেকি তই টেনচন ল'বা নালাগে যা মই পুৰা লাগি দিম তোৰ বিয়াত আৰু মোক লেকিন কেইটামান মদৰ বটল আনি থৈ দিবি খাবাৰ কাৰণে ছোৱাৰৰ বাচ্চা কেৱল মদ খাই মদ নাহকে সি বিয়া সহনে নাপয় দে হ'ব দে আনিম দে মদ হেলা বাদ দি মায়েৰে আছে না ঘৰত আছে দে ঘৰত মাত খুৰী মেক্সকলাই সঁচাই বিয়া পাতিছে ভালে হ'ব দে মাছে মাংসই পুৰা খাব পাৰিম আৰু কেইটামান ঘৰত লেকিন গল্লাও লৈ আহিব পাৰিম মাই হল দে মাই এতিয়া খানাৰ বাজাৰখিনি কৰিব আছে কেৱল হাও মেক্সকলাই পেটলিক বিয়াৰ কাপোৰো লাগিব বোলে মই এতিয়া লেকিন বিয়াৰ কাপোৰ কিনা নাই পেটলিক লাগে বোলে মোৰ বিয়া পেটলিৰ লেভেলটো বেছি হৈছে নহয় মাই তোক লেকিন আজি পাটৰ কাপোৰ একযোৰ আনিম বুলি ভাবিছিলো কিন্তু ভাবি যে চালো কাপোৰ সিমান ভাল হবাৰ নহয় সেইকাৰণে কালি তো শুৱালকুছিক যামে তাৰ পৰাই ভাল কাপোৰ 6 মান তোক লেকিন আনিম দে তোক লেকিন কাপোৰ কিয় আনিমে মই কয়ে মোৰ মৰমৰ মাই মেক্সকলাই মোৰে কাপোৰ কিনবাৰ পইচা নাই তাইক আৰু বোলে পাটৰ কাপোৰ লাগে এই বুঢ়া বয়সত পেটলি লেবেল নাচাই গিয়া হাই ভটেৰী তোমাৰ মনটো কেনে লাগি আছে নো আমাৰ আৰু ৰবিবাৰে বিয়া জান মোৰ বহুত ফূৰ্তি লাগি আছে জানো না মোৰ ঘুমটি নাই সঁচাই নেকি সঁচাই মই আৰু তোমাক মিছা কথা কম না হলেও মোৰ মনটো কিবা ভাল লগা নাই কিয় না বাহঁতত মেহেন্দি লোৱাৰ পিছত হাগা লাগিছিল ইমান লেতেৰা কথা কোৱা তুমি মেক্সকলাই মই আকৌ বেয়া কথা কোৱা নাই দে তাই এনেকুৱাতে নাহাগে জিংকে কৈছে তাইৰ গুৰ গোন্ধয়ে নাই হ'ব দে বেয়া পাবা নালাগে দে হ'ব দে থওঁ দে মেক্সকলাই কোনো ওচৰকে দিবে আনে খাই মানুহগাল খালি যায়ে আছে অৰ্জুন দাদা গোৱামুৰি দে অলপ মেক্সেনি মোৰ এনে টেনচন হৈ আছে সি আৰু গোৱামুৰি খুজিব আহিছে যা হেৰবাই যা চাইলাক দে হ'ব দে ৰাতি কিন্তু মই বৰৰ লগত যাম অলবি তাতে কিন্তু পুৰা খাব পাৰিবি হাও এটা তিৰি আহিছে দেখোন মোৰ ওচৰত লেকিন কেৰাহী এটা লৈছে দেখোন হাতত মোক উচুৰকা দিবে আহিছে কিজানি ভালে হ'ব দে মোৰ ইমান ডাঙৰ কেৰাহী নাইও আঞ্জা ৰান্ধি খাব পাৰিম হাই অৰ্জুন কিয়া ভাত খালো না খালো দিয়া আৰু এই ধুম কেৰাহীটো মোক লেকিনে আনিছ না উচুৰকা দিবা নহয় মোৰ বাবু স্কুলত আছে না বিয়া খাব আহিবা মেলাক সেইকাৰণে কেৰাহীটোত মই সাজানি পাইছো মেক্সকলাই তাই বেটি পুতাওক লেকিন কেৰাহীটো সাজানি পাইছে মই ভাবিছো উচুৰকা দিবা আহিছে তাই এনে কৈছে তাই পুতাকে এতিয়া ভাত থৈ দেখা পাইছো মই বেটিৰ গল নাচাই গিয়া জিৰা বান পাই মেক্সকলাই অৰ্জুন কি চিকা কিয় ইমান এটা মাৰি আছা মই যে তোক কেইটামান মদৰ বটল আনিবা কৈছিলো আনিছা না আনা নাই সেই পুৱাৰ পৰা কষ্ট কৰি আছো চিকা তই বেয়া চেয়া নাপি দে মই মদৰ বটল আনিবা নহ'লে বন্দি বাৰীৰ পৰা গেলাই পেকেট মান আনিছো সেয়ে খাবি তই কিন্তু বেয়া চেয়া নাপি দে ভাই সেই পুৱাৰ পৰা কম কষ্ট কৰি আছো মই তই গেলা আনিছা মোক লেকিন মেক্সেনি নাখাও যা তোৰ গেলা মই গম পাইছিলো তই যে মদৰ বটল নেদা মোক সেইকাৰণে মই আগতে আণ্ডাৰ পেনৰ ভিতৰত মদৰ বটল এটা লৈ আহিছো সেইটোৱে খাব লাগিব কেনা পাইছা বেটা মদ খাবা আও বাল এটা তিৰি আছিল মোৰ ষ্টক লেকিন কিয়া
ভাত খালো না হেই চলি কি কথা কবা সি ৰুমক ভাত খোৱাৰ কথা সুধবা হে হাও মেক্স কলাই কিনকে কথা কয় এই তাৰে বৰ বৰ কথা মই বোলে কিনকে কথা কওঁ সি বেটে কলপাতত ভাত দিব মোৰ কলপাতখনত আখৰ কুঞ্জলকা উঠি আছিল সেই কুঞ্জলকাখন মোৰ খোৱা গেলা হয়ে তাৰপিছত আলাহতে খাবেই নিলো ভাত হাও সঁচাই নাকি মই তোক কিবা এটা ওচৰতে দিম বুলি ভাবিছিলো এতিয়া নেদাও যা অ ৰবা ৰবা এতিয়া মোৰ লগতে না কৰ মেক্সকলে ভাত চাত নেজানি কিনে আমাক তাকে তই এবাৰ সেই 2 ঘণ্টা ধৰি আমি ইয়াতে বহি আছো আকৌ দে নাই অ ৰ'ব ৰ'ব আপোনালোকক ভাত দি আছো ৰ'ব মই দে সোনকাল দে আন মেক্সেইনি সেইবোৰৰ পৰা ৰখি আছো পেট চেট ৰক ৰকে ধৰিছে দি আছো অ অৰ্জুন আমাৰ ঘৰত থেপলা ভৰাৰ কিবা হৈছে হাও বাল কিনো কয় কি হৈছে তাৰ হে তই দৰকিন্দা চানাই দি যে মাছৰ আঞ্জাখন ৰেম্বা দিছিলে সেই বুঢ়াই মাছৰ আঞ্জাখন খাই গলত কাটা বুজিছে হাও কিনো কয় এতিয়া উৱা চোৱা বন্ধ হৈ গৈছে বুঢ়াৰ মৰো অৱস্থা হে বলচোন বলছে বুঢ়া মল্লাকে মল্লাক গলত কাটা বাজে মল্লাক হেই পলাখন এম্বুলেন্স এখন দিক কৰচোন যা পটাপট কৰণ বাবু যাই আছো হাও মেক্স কলাই বুঢ়া বেহুজ হৈ আছে দেখোন এম্বুলেন্সক খবৰটো দিছা নে নাই এই পুতুকন গেছি ৰ খবৰটো দিবা এই এম্বুলেন্স আহিছে বাটত আছে এতিয়া বুঢ়াক লৈ যাব লাগে কান্দো মই লৈ যাই আছো যা এই বুঢ়াক বাটক লেগিন লৈ আহি থাক এই বুঢ়া দে কান্দটোত